তথা ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলঙতো উলহ মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ উদযাপন জন্মাষ্টমী উপলক্ষে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ শুভেচ্ছা জিলাবাসীলৈ কলঙত অনুষ্ঠিত 25 সংখ্যক কাৰ্বি আংলং আন্তঃজিলা সন্থাৰ পুৰুষ ফুটবল চেম্পিয়নশ্বিপ উদ্বোধনী খেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই তৰাদবী ক্ৰীড়া সন্থা বনাম ডংকামুকাম ক্ৰীড়া সন্থাই সচিং ধেন্টাৰ পৰিষদ সমষ্টিৰ বালিজুৰিত উজ্জ্বলা যোজনাৰ অধীনত মহিলাসকলৰ মাজত ৰন্ধন গেছ বিতৰণ সভাত মুখ্য অতিথি হিচাপে যোগদান সমাজ কল্যাণ ও ভূমি সংৰক্ষণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়তা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে দেশ তথা ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলঙতো বিভিন্ন স্থানত শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী উলহ মালহেৰে উদযাপন কৰিছে ডিফু চহৰৰ কেইবাটাও মন্দিৰ তথা নামঘৰত শ্ৰীকৃষ্ণ জন্মাষ্টমী উৎসৱ বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ এই শুভক্ষণত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সমগ্ৰ জিলাবাসীক জনাইছে আন্তৰিক শুভেচ্ছা তথা অভিনন্দন শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী উপলক্ষে ডিফু ৰংথেআং স্থিত স্কন মন্দিৰত আজি পুৱাৰে পৰা উলহ মালহেৰে পালন কৰিছে পুৱা ভাগত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে স্কন মন্দিৰৰ সহযোগী কাৰ্যবাহী সদস্য অমৰ সিং টিছো এমএসি হৰেন সিং বেগ লগত লৈ উপস্থিত হয় আৰু শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে পূজাৰ আৰতি কৰি ভগৱানৰ পৰা আশীষ গ্ৰহণ কৰে আনহাতে এই শুভক্ষণৰ উপলক্ষে ডিফুৰ ধৰমনলা স্থিত শ্ৰী শ্ৰী শংকৰদেৱ কলাকৃষ্টি সংঘ আৰু নামঘৰ প্ৰাংগণৰ দিনজোৰা কাৰ্যসূচীৰে জন্মাষ্টমী উৎসৱ উলহ মালহেৰে উদযাপন কৰা হয় পুৱা ভাগত শ্ৰী শ্ৰী ভাগৱত সহ বাসুকীক সজাই পৰাই লৈ ধৰ্মপ্ৰাণ ৰাইজে ধৰমনলা অঞ্চলজুৰি এক ধৰ্মীয় শোভাযাত্ৰা উলিয়ায় সন্ধিয়া ভকত আৰু গোপিনীসকলৰ দ্বাৰা নাম প্ৰসংগ অনুষ্ঠিত হয় আৰু নামঘৰৰ চৌহদ তথা ঘৰৰ পদূলি মুখে মুখে এগছি বন্তি প্ৰজ্বলন কৰি শ্ৰীকৃষ্ণ উপজা দিনক অভিনন্দন আৰু বন্দনা কৰে কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা সদৌ কাৰ্বি আংলং আন্তঃজিলা ফুটবল প্ৰতিযোগিতাখন এইবাৰ পশ্চিম কাৰ্বি আংলঙৰ কলঙা ক্ৰীড়া সন্থাৰ খেলপথাৰত 2 ছেপ্টেম্বৰত অনুষ্ঠিত হয় আজি উদ্বোধনী খেলখনত ডংকামুকাম ক্ৰীড়া সন্থা আৰু তৰাদবী ক্ৰীড়া সন্থাৰ মাজত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় খেলখনৰ আৰম্ভণিৰে পৰা দুই দলৰ মাজত আক্ৰমণ প্ৰতি আক্ৰমণে উপস্থিত দৰ্শকসকলক অতি আকৰ্ষণ কৰে খেলৰ প্ৰথমাৰ্ধত 2-1 গলৰ ব্যৱধানত ডংকামুকাম ক্ৰীড়া সন্থাই অগ্ৰগতি লাভ কৰে প্ৰথম 2 মিনিটৰ ভিতৰত ডংকামুকাম ক্ৰীড়া সন্থাই তৰাদবী ক্ৰীড়া সন্থাৰ বিৰুদ্ধে 1 গল দিবলৈ সক্ষম হয় তাৰ পিছত দুয়ো দলৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হয় আৰু তৰাদবী ক্ৰীড়া সন্থাৰ খেলুৱৈসকলেও ডংকামুকাম দলক 1 গল পৰিশোধ কৰিবলৈ সক্ষম হয় তাৰ পিছত তুমুল প্ৰতিদ্বন্দ্বিতা কৰাত 20 মিনিটত তৰাদবীৰ ক্ৰীড়া সন্থাৰ খেলুৱৈসকলে 1 গল পৰিশোধ কৰাৰ বিপৰীতে পুনৰ ডংকামুকাম ক্ৰীড়া সন্থাই 34 মিনিটত 1 গল দি প্ৰথমাৰ্ধত 2-1 গলৰ ব্যৱধানত আগবাঢ়ে বিৰতি পিছৰ খেলখনৰ 10 মিনিটৰ ভিতৰত তৰাদবী ক্ৰীড়া সন্থাই পুনৰ 1 গল পৰিশোধ কৰাৰ কিছু সময়লৈকে গলৰ ব্যৱধান সমান কৰে যদিও 80 মিনিটত ডংকামুকাম ক্ৰীড়া সন্থাৰ খেলুৱৈ দলে পুনৰ তৰাদবী ক্ৰীড়া সন্থাৰ বিপক্ষে একটা গল দিবলৈ সক্ষম হয় ফলত ডংকামুকাম ক্ৰীড়া সন্থাই 3-2 গলৰ ব্যৱধানত জয়লাভ কৰে উল্লেখ্য আজি উদ্বোধনী খেলখনত বৈঠালাংশ বিধায়ক ডাক্তৰ মানসিং ৰংপি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণ আৰু পৰিষদৰ প্ৰাক্তন অধ্যক্ষ হৰেন সিং বে অংশগ্ৰহণ কৰি খেল উপভোগ কৰে কলঙা খেলপথাৰৰ পৰা বীৰেন ইংহি জছন ইংহি আৰু কেলভিন তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ
সমগ্ৰ ভাৰততে দৰিদ্ৰতা সীমাৰেখাৰ তলত বসবাস কৰা গৃহিণীসকলক খাতাম পুৰুষীয়া চৌকাৰ পৰিৱৰ্তে ৰন্ধন গেছৰ সহায়ত ৰন্ধা বঢ়া কৰি জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ এই পদক্ষেপে দেশখনত কম বেছি পৰিমাণে আলোড়ন সৃষ্টি কৰিছে। ঠিক এনে সময়তে জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য কাছে ৰংপিপিও নিজ গৃহ সমষ্টি সচিং ধেন্টাৰ বালিজুৰিত দেওবাৰে গৃহিণীসকলৰ মাজত বিতৰণ কৰে ৰন্ধন গেছ। সচিং ধেন্টাৰ বালিজুৰিত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অন্তৰ্গত ৰন্ধন গেছ বিতৰণ কাৰ্য ৰূপায়ণ কৰা হয় দেওবাৰে বালিজুৰি কমিউনিটি হলত। সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য কাছে ৰংপিপিৰ পৌৰোহিত্যত অনুষ্ঠিত এই ৰন্ধন গেছ বিতৰণ অনুষ্ঠানত ৰাজ্যৰ পৰিয়াল সমাজ কল্যাণ মন্ত্ৰী আৰু ভূমি সংৰক্ষণ মন্ত্ৰী প্ৰমীলা ৰাণীয়ে যোগদান কৰে মুখ্য অতিথি হিচাপে। সভাত বিভাগীয় কেইবাগৰাকী বিষয়া তথা কৰ্মচাৰীসকলৰ লগতে স্থানীয় বিজেপি নেতাসকল উপস্থিত থাকে। মন্ত্ৰী প্ৰমীলা ৰাণীয়ে দুৱাৰ বাগৰিত থকা মনোৰম জলপ্ৰপাত কাইফলাংছৰ পৰিদৰ্শন কৰি জলপ্ৰপাতৰ সৌন্দৰ্যক ভূয়সী প্ৰশংসা কৰে আৰু উক্ত জলপ্ৰপাতক লৈ উত্তম পৰ্যটনথলী গঢ় দিব পৰা সম্ভাৱনা ব্যক্ত কৰে। বিশেষ প্ৰতিবেদক কাট নিউজ। হাঞ্জালাংছ ক্ৰীড়া সন্থাৰ এক প্ৰশংসনীয় পদক্ষেপ। উপযুক্তজনক উপযুক্ত সময়ত আৰ্থিক সহায় প্ৰদান কৰিলে জেভলিন থ্ৰত নিজৰ পাৰদৰ্শিতা দেখুৱাই সুনাম অৰ্জন কৰা খেলুৱৈ ৰাজেন ৰংপি ওৰফে নিগ্ৰো মালয়েছিয়াত 7 ছেপ্টেম্বৰৰ পৰা 15 ছেপ্টেম্বৰলৈ অনুষ্ঠিত এছিয়ান পেচিফিক মাষ্টাৰ গেমছত কাৰ্বি আংলঙৰ পৰা অসমৰ হৈ প্ৰতিনিধিত্ব কৰা দলৰ সৈতে প্ৰতিযোগিতাত নামিব ৰাজেনে। কাৰ্বি আংলং জিলাবাসীৰ বাবে নিশ্চয় সুখবৰ। চলিত মাহৰ 7 তাৰিখৰ পৰা 15 তাৰিখলৈ মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া এছিয়ান পেচিফিক মাষ্টাৰ গেমছত অসমৰ 15 জনীয়া খেলুৱৈসকলৰ মাজৰ এজন হৈ কাৰ্বি আংলঙৰ আন 13 গৰাকী খেলুৱৈৰ সৈতে মাষ্টাৰ গেমছত ভাগ ল'ব হাঞ্জালাংছৰ ৰাজেন ৰংপি ওৰফে নিগ্ৰোক হাঞ্জালাংছ ক্ৰীড়া সন্থাৰ হৈ প্ৰাক্তন কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ পাঠকে প্ৰদান কৰে অৰ্থ সাহায্য আৰু লগতে হাঞ্জালাংছ তথা সমগ্ৰ কাৰ্বি আংলঙৰ হৈ আন্তৰিক সুবাসী। বিশিষ্ট খেলুৱৈগৰাকীয়ে আজি সন্ধ্যা নিজৰ গৃহৰ পৰা গুৱাহাটীলৈ কৰিব যাত্ৰা আৰু তাত ইতিমধ্যে মালয়েছিয়ালৈ যাবলৈ বাহৰ পাতি থকা দলৰ সৈতে লগ ল'ব। উল্লেখ্য নিগ্ৰোৱে অলপতে পাঞ্জানত অনুষ্ঠিত মাষ্টাৰ গেমছতো ভাগ লৈ জেভলিন থ্ৰত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্য তথা জিলাবাসীৰ বাবে সুনাম আৰু গৌৰৱ কঢ়িয়াই আনে। বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Please tap in Ishan Motors, a showroom cum sales point of Royal Enfield opposite of Langpi Dehangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। Come on, come on. Grand opening of Bazaar, India.
A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar India. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে পুনৰ ডাইনী কাণ্ড চকুৰ সন্মুখতে এগৰাকী অসহায় মহিলাৰ ওপৰত এডাল উন্মুক্ত লোকৰ আক্ৰমণ ডাইনী সন্দেহত জালেৰে মেৰিয়াই অমানসিক অত্যাচাৰ মহিলাগৰাকী কিন্তু এবাৰ কোট এই শিখৰণকাৰী ঘটনা চা আহক আমাৰ এই প্ৰতিবেদন এক ভয়ংকৰ দৃশ্য নিৰ্মম অমানৱীয় শিখৰণকাৰী ভালদৰে মন কৰক এই দৃশ্য ডাইনী সন্দেহতে এগৰাকী অসহায় মহিলাৰ ওপৰত কেনেদৰে জপিয়াই পৰিছে এডাল উন্মত লোক ডাইনী সন্দেহতে মহিলাগৰাকীক মাছ ধৰা জালেৰে মেৰিয়াই কেনেদৰে চলোৱা হৈছে অমানৱীয় অত্যাচাৰ হাত জোৰ কৰি জীৱন ভিক্ষা কৰিও সহায় পোৱা নাই অসহায় মহিলাগৰাকীয়ে মহিলাগৰাকীৰ কাতৰ আৰ্তনাদেও এই সকল পাষাণৰ হৃদয় গলাব পৰা নাই অৱশেষত ভয়ংকৰ পৰিণাম পিছে ভুল নকৰিব এয়া এক ডাইনী সজাগতামূলক কাৰ্যসূচীৰ অংশ বিশেষে আসলতে কাৰ্বি পাহাৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও প্ৰচলিত ডাইনী প্ৰথাৰ দৰে মৰাত্মক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে হাৰঘাট থানাৰ অন্তৰ্গত বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অসম আৰক্ষীৰ প্ৰকল্প প্ৰহৰীৰ অধীনত আৰু মিছন বিৰুবালাৰ উদ্যোগত তথা বেচৰকাৰী সংস্থা চেমছন সিং ইংটিৰ চিংথুৰ আমেৰ সহযোগত এক জনজাগৰণ সভা অনুষ্ঠিত হয় অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন বৰাৰ পৌৰোহিত্যত চিংথুৰ আমেৰ সম্পাদক বিদ্যাৰাম সিংনাৰে আধৰা সভাখনত মিছন বিৰুবালাৰ প্ৰতিষ্ঠাপক ডক্টৰ বিৰুবালা ৰাভাই মুখ্য অতিথি হিচাপে অংশ লোৱাৰ বিপৰীতে হাৰঘাট থানাৰ চক্ৰ পৰিদৰ্শক যতীন চন্দ্ৰ দাস মিছন বিৰুবালাৰ সভানেত্ৰী উষা ৰাভা উপস্থিত থাকে সভাত ডক্টৰ বিৰুবালা ৰাভাই সমাজত ডাইনীৰ যে কোনো অস্তিত্ব নাই তাক সজোৰে উপস্থাপন কৰি এসময়ত তেওঁ নিজেই এই কুসংস্কাৰৰ বলি হৈ কেনেদৰে ইয়াৰ মোকাবিলা কৰিছিল সেয়া বিতংভাৱে বিৱৰি কয় সভানেত্ৰী উষা ৰাভাই ডাইনী হত্যাৰ বিৰুদ্ধে মিছন বিৰুবালাৰ দীঘলীয়া যাত্ৰাৰ ৰাইজক অৱগত কৰি এয়া সমাজৰ অভিশাপ বুলি অভিহিত কৰে আগতে কৈছোঁ নামনি অসম উজনি অসমত গোটেই বিভিন্ন ঠাইত এইবিলাক ডাইনী ডাইনী সংঘটিত হৈ আছে আৰু সেই হিচাপে আমি মাত মাতিছোঁ কাৰণ যিহেতু মিছন বিৰুবালা হৈয়ে আমি যিটো কামটো হাতত প্ৰহৰীত যিটো আমি
নামিছোঁ আৰু সেইটো কাম আমি ভৱিষ্যতত মিছন বিৰুবালাই হাতত পদক্ষেপ ল'ম বুলি আমি অব্যাহত ৰাখিছোঁ এইটো সমাজত হয় বহুতখিনি আমি গাঁওবাসী বা সমাজত এইবিলাক চলিছে কিন্তু ইয়াৰ মাজেৰে আমি আজি যেনে ধৰণৰ আমি এতিয়া সজাগতা সভা যিটো সৃষ্টি কৰিছোঁ ঠিক তদ্ৰুপ আমি গাঁৱত গৈ পেলাই গাঁওবুঢ়া আশাকৰ্মী অংগনবাদী গোটেই মানে আমাৰ মহিলা পৰিষদ এইবিলাক লৈ পেলাই আমি এটা সজাগতা সৃষ্টি এইটো মানে জনাব লাগিব আৰু আমি হাতত ল'ম বুলি আমি এইখিনিকে মূল উদ্দেশ্যটো আমাৰ মিছন বিৰুবলা হৈ আমি এইটো বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ চৰম উত্তৰণৰ দিশত ডাইনী তথা অন্ধবিশ্বাস আদি হাস্যকৰ বুলি মন্তব্য কৰে ৰাভাই ইপিনে এটা সময়ত ডাইনী সন্দেহত বিভৎস নিৰ্যাতনৰ বলি হোৱা জীৱন্ত সাক্ষী অঞ্জলি হাজাং নামৰ মহিলাগৰাকীও উক্ত সভাত উপস্থিত থাকি সমাজৰ একাংশ কুচক্ৰান্তকাৰীৰ দ্বাৰা ডাইনী সন্দেহত তেওঁৰ জীৱন কিদৰে বিপদাপন্ন হৈছিল সেয়াও বিতংভাৱে ব্যাখ্যা কৰে ডাইনী কাণ্ড আৰু বিভিন্ন অন্ধবিশ্বাসৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টিৰ লক্ষ্যৰে সভাত এখন সজাগতামূলক নাটৰ লগতে তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় হাৰাঘাটৰ পৰা গৌতম চন্দ্ৰা ৰিপৰ্ট কাৰ্ড নিউজ ডিফু কেন্দ্ৰীয় বনাঞ্চলিক পৰিদৰ্শন বাংলোত 2 ছেপ্টেম্বৰত সদৌ ভাৰত কাৰ্বি ছাত্ৰ সংস্থাৰ এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় সংস্থাৰ সভাপতি ইউনিছ টিমুঙৰ পৌৰহিত্যত অনুষ্ঠিত এখন কাৰ্যনিৰ্বাহক সভাত কেইবাগৰাকী নতুন সদস্যক অন্তৰ্ভুক্তি কৰি ছাত্ৰ সংস্থাৰ স্থিতি শক্তিশালী কৰে সদৌ ভাৰত কাৰ্বি ছাত্ৰ সংস্থাৰ সম্পাদক এষ্ঠাৰচন দিছো উদ্দেশ্য ব্যাখ্যাৰে আৰু সভাপতি ইউনিছ টিমুঙৰ পৌৰহিত্যত অনুষ্ঠিত সভাত জিলাখনত উদ্ভৱ হোৱা বিভিন্ন জ্বলন্ত সমস্যাসমূহৰ ওপৰত আলোচনা বিলোচনা কৰে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ চৰকাৰৰ নিৰ্দেশনাত পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনে মেঘালয় পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকাত বসবাস কৰা একাংশ অবৈধ বাসগৃহ উচ্ছেদ কৰা কাৰ্যক প্ৰশংসা কৰে সভায় হাৰাঘাটৰ উত্তৰ বৰবিল আৰু বুকাজান মহকুমাৰ অন্তৰ্গত লক্ষীজান PGRS এলেকাত এনে অবৈধ দখলদাৰীৰ বহুতো বাসগৃহ আছে সেই অঞ্চলসমূহতো এনে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সংস্থাই পৰিষদীয় চৰকাৰক অনুৰোধ জনায় লগতে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নতুন নিৰ্বাচনী নীতি প্ৰস্তুতকৰণৰ ক্ষেত্ৰত 24+ সংগঠনৰ অভিমতক সংস্থাই সমৰ্থন আছে বুলি মত ব্যক্ত কৰে সভায় আনহাতে সংস্থাৰ সাধাৰণ সম্পাদক বিক্ৰম হানসে কমিটিত নতুনকৈ অন্তৰ্ভুক্তি হোৱা সদস্যসকলক সংস্থাৰ সদস্যসকলে মানি চলিবলগীয়া নীতি নিয়মৰ সম্পৰ্কত ভাষণ আগবঢ়ায় অৰুণ লেখথে ৰিপৰ্ট কাৰ্ড নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ